ৰ'ব এতিয়া আপোনালোকে অলপ মনে মনে থাকক। কিয় থাকিম? মানে আমি আপোনালোকক জনাব পাই সুখী হৈছো যে মই মন্ত্ৰীবৰ পাণ্ডেলাল। কি জনাব পাই সুখী হৈছে? মোক কথাখিনি কৈতো শেষ কৰি ল'ব দে। চাওক মন্ত্ৰীবৰ পাণ্ডেলাল, বস্তুবোৰ কিহৰ কাৰণে ইমান দাম বাঢ়িছে? কিহৰ কাৰণত দাম ইমান বঢ়াই দিয়া হৈছে? আমাক সেইটোহে লাগে। ৰ'বহে চবহে নাই। আমি ইয়াত ঠিক হৈ থাকিবলৈ অহা নাই। জলদি কৰক যি কৰিব লগা আছে। ৰ'ব আমি কি হ'ব লগা আছে? ধেত তেৰি, আমি চালি জাৰি চাই আছো নহয়, আৰু আপোনালোকৰ বাবেইতো কাম কৰি আছো। ঐ পাণ্ডেলা হাগে, চালি জাৰি থকা কামবোৰ আমাক নালাগে। আমাৰ মাহঁতে চলাই যোৱা কাম চব জানেই। ঐ বুৰ্বক চব, তহঁতি কথাবোৰ বুজি পোৱা নাই। ঐ মন্ত্ৰীবৰ, বুৰ্বকত ধৰি কথা নকবি। মোৰ কিন্তু আমোদত লাগি যায় দেই বুৰ্বক বুলি ক'লে। আজি কিন্তু নেৰো। ইমানবোৰ আমি গাভৰু ডেকা ওলাই আহিছো। কিবা এটা তদন্ত গুলিয়াব লাগিব, নহলে নহব। গুলিয়াব লাগিব নহয়, উলিয়াব লাগিব। উলিয়াব লাগিব। ভোলা এনেকে চাই থাকিলে নহব। এইফালে ভোলা পকোৱা কোলা। এইয়া হাজি মহাশয়, কি কৰিব লাগে কওক। জলদি লিষ্ট এখন বনা। অকে মহাশয়। ঐ টিহনা, তই যা আৰ্ট পেপাৰ এখন লৈ আনগে, আৰু লগত কলম এটা লৈ আহিবি। আমাৰ যদি দাবী মানি নলওঁ নহয়, আজি চাই থাক সিহঁতক বহুকে হগুৱাম। জলদি দাম কমোৱাৰ ব্যৱস্থা কৰক দেই আপুনি। শুনক, দাম কিহৰ কাৰণে বাঢ়িছে মই আপোনালোকক কৈছো। কি শুনক কৈ আছে? কি কাৰণত ইমান দাম বাঢ়িব সেইটো লাগে আমাক। আগতে শুনি ল কথাবোৰ। কিয় শুনিম? আপুনি ইমান ওচৰলৈ নাহিবচোন, শুকতি গোন্ধাইছে আপোনাৰ গাটো। আপুনি জানেনে বস্তু দাম বঢ়াৰ পৰা সুখেৰে হাগিব পৰা নাই মই। সুখেৰে গু নোলোৱা হ'ল। আপোনাৰ দুখ আমি বুজি পাইছো, তাৰ বাবে আমি দুখিত। আৰু আপোনাৰ যিটো সমস্যাৰ সন্মুখীন হৈ আছে তাৰ বাবে আমি হুলহুলি বোৱাৰ ব্যৱস্থা কৰিম। আপুনি নিশ্চিন্ত থাকক। আপোনালোকক আমি ভোট দি জিকাই থৈছো। এতিয়া আপোনালোকে যদি ফুকত তেল দি শুই থাকে, তেতিয়াহ'লে কিন্তু হগা মোটা দুটা বাটৰ এটা কিন্তু বন্ধ কৰি দিম। আপোনালোকৰ বাবে মই সদায় আছো আৰু সদায় থাকিম। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনাৰ এই ভেকুৱা কথাই আমাক ফুচলালে নহব। আমাক লিখিত ভাষাৰে নহলে কথিত ভাষাৰে কিবা এটা প্ৰমাণ সহকাৰে আমাক দিয়ক। ঠিক আছে, দিম। ডিম কলে নহব। আমি সকলোৱে জানো ডিম মানে কণী। কণীটো ভাঙিলে কিন্তু ভিতৰত কুহুমো ওলাই, গম পাও নাই তহঁতি? পাণ্ডেলাল, আপোনাৰ এই ফটোৱা ভাষণ বন্ধ কৰক। জলদি সমাধান কৰক। কালিলৈ আমি এখন সভাৰ আয়োজন কৰিছো খাই পাতফলা গাঁৱত। তাত আপোনালোকে উপস্থিত থাকি চেডেলি ভেডেলি কথা কৈ আমাৰ মাথা গৰম কৰি নাথাকিব। নাই আমি একো উপস্থিত থাকিব নোৱাৰো। ঐ বোলা চাই যা, লিষ্ট বনোৱা হ'ল নাই? লিষ্ট বনাই আনিলো, লিষ্ট বনোৱা হৈ গল। দে আমাৰ কথাবোৰ কৰিব দে সম্পূৰ্ণ, তাৰ পাছত যি কৰিবি। চাওক পাণ্ডেলাল মহোদয়, আপোনাৰ সম্পূৰ্ণ শব্দটো ৱেটিঙত ৰাখক। এতিয়া আমাক ছেটিং কৰক। মই যে ইমান বঢ়াই দিলে ছেটিং নহম দেই। মোৰ কি পকৰ খোজ আছে যে তোক তাৰ লগত ছেট কৰাই দিবলৈ হা? ৰাইজ সকলোৱে ভালকৈ কাণ পাতি শুনক। আমাৰ লিষ্ট বনাই হৈ গল আৰু ইতিমধ্যে মোৰ হাতত। নমস্কাৰ, মোৰ নাম পুতুকন ভূটাং পিংপিঙে। মই এতিয়া এনে এখন বস্তুৰ লিষ্ট পঢ়িব ওলাইছো যত কি লিখা আছে মই এতিয়া লৈকে নাজানো, পঢ়িলেহে গম পাম। আৰম্ভ কৰোনে? কৰক। আৰু টানকে চিঞৰ মাৰক। আৰম্ভ কৰোনে? কেলে চিঞৰা নাই? চিঞৰ আকৌ। পঢ়িব মন আছে এইখন চিঞৰি দমৰা দমৰি কৰি থাকিব নাই। অকমান ৰেচপেক্ট দিব লাগে বুলি নাজানো ডাঙৰ মানুহৰ আগত। তইচোন মোৰ শুকান বি এটা দি পোৱা নাই। তাক ৰেচপেক্ট দিব লাগে হেনো। নাই দেই মোৰ লগত। ঠিক আছে, তোক পিছত দেখাই আছো। মহোদয় পাণ্ডেলাল, আপুনি ভালকৈ শুনি লওক। মই আপোনাক পঢ়ি শুনাম। আমাৰ দাবী কেনেকুৱা ধৰণৰ আছে লিখা ইয়াত। হেল্ল', কওকচোন। হয় নেকি? ঠিক আছে। ড্ৰাইভাৰ, গাড়ী ষ্টাৰ্ট কৰ। পাণ্ডেলাল, লিষ্টত কি লিখা আছে শুনি লওক আগতে। শুনি নোলোৱাকে এক খোজো আগ নাবাঢ়িব। আমি খোজকাঢ়ি নাযাওঁ নহয়, গাড়ীতহে যাম। বল, দেৰি হৈছে। তোৰ লগত পিছে আছে নাই 10 টকামান? নাই দেই, এটকাও নাই। চিখৰ এটা লৈ আনগেচোন যা। লালতি ওলাই গৈছেগে চিখৰ খাব নাপায়। এতিয়া আকৌ দোকানখন খোলা পাবি। আমিয়েচোন চব দোকান বন্ধ কৰিব ক'লো। চব খুলি দে। টিঙনাক লগত লৈ যা। তাৰ দোকানৰ পৰা লৈ আনগে। মই ধাৰলৈ দিব নোৱাৰো দেই, আজি দোকানত বহিনাই হোৱা নাই। আই ঐ
এইবোৰ মানুহৰ কাৰণে এনেহে ইমান কষ্ট কৰি আছিলো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব যদি ভাল পালে তেতিয়াহ'লে এটা লাইক দি যাব আপোনালোকৰ এটা এটা লাইকে আমাক আগুৱাই যোৱাত বহুত বহুত সহায় কৰে। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজিলৈ বাই বাই